হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল হ'ব। মোৰ খবৰ ভাল গাইজ। এতিয়া চাওক, মই ৰাতি কেনেকৈ ফাৰ্মত কাম কৰি আছোঁ অকলে। আজিৰ ভিডিঅ'টো মই আপোনালোকক জনাম যে মই এবাৰ কিমান পোৱালি পুহিছোঁ আৰু কোনটো কোম্পানীৰ আণ্ডাৰত কৰি আছোঁ, আৰু মোৰ পোৱালিখিনিৰ এতিয়া বৰ্তমান ৱেইট কিমান আহি আছে, গোটেইখিনি জনাম মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো স্কিপ নকৰিব। যদি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহক আমি ভিডিঅ'টো পিনে আগবাঢ়ি যাওঁ। কোম্পানীৰ কথা যদি কওঁ তেনেহ'লে এইটো মই এবাৰ কৰি আছোঁ সোনাগল কোম্পানী। শালিমাৰ গ্ৰুপ বুলি আছে কোম্পানীটোৰ নাম। মই আপোনালোকক দেখুৱাই দিছোঁ বস্তা এটা। এইটো চাওক, এইটোত মই এতিয়া বৰ্তমান ভুচি ভৰাই ৰাখিছোঁ। এইটো একচুৱেলি বস্তা আহে তেওঁলোকৰ, এনেকুৱা বস্তা আহে। এইটো কোম্পানীটোৰ নামটো সোনা শালিমাৰ গ্ৰুপ। ত' গাইছ, এবাৰ মই পোৱালি লৈছোঁ 1000। এবাৰ খুব কম পোৱালি লৈছোঁ কাৰণ গৰম দিন, পোৱালি এবাৰ বেছিকৈ লোৱা নাই। মোৰ এনেই ধৰি লওক 1200-1300 কেপাচিটি হয়। গৰম দিনতো পুহিব পাৰোঁ, কিন্তু হ'লেও মই এবাৰ কমাই লৈছোঁ, 1000 লৈছোঁ, বেছি লোৱা নাই। আৰু পোৱালিখিনিৰ বয়স হৈ গ'ল আজি 10 দিন। পোৱালি অহা তাৰমানে 10 দিন হ'ল। মই 6 নম্বৰ দিনা ধুনীয়াকৈ ভেকচিন কৰি দিলোঁ। এতিয়া পোৱালিখিনি পূৰা হেল্ডি, কোনো প্ৰব্লেম নাই, মৰ্টেলিটি তেনেকৈ নাই এইবাৰ। ত' গাইছ, ওজনৰ কথা যদি কওঁ, এতিয়ালৈকে পোৱালিখিনি ওজন কৰা হোৱা নাই এবাৰো। 10 দিন হৈ গ'ল। মোৰ আইডিয়া মতে পোৱালিখিনি 200 গ্ৰামমান আহিব লাগে। আপোনালোকে চাওক চাইজবোৰ, পোৱালিখিনি দেখিছে কি ধুনীয়া হৈ আছে। পোৱালিখিনি 200 গ্ৰামমান আহিব লাগে মোৰ আইডিয়া মতে। আপোনালোকে কমেণ্ট কৰিব কিমান আহিব পোৱালিখিনিৰ ওজন। দেখিছে আপোনালোকে গোটেইখিনি ধুনীয়াকৈ মই এনেকৈ বহলাই দিলোঁ, এনেকৈ ৰাখিছোঁ। এতিয়া ৰাতিৰ সময়, ৰাতি মই ভিডিঅ'টো কৰি আছোঁ। এইবাৰে 1000 পোৱালি পুহি মই কিমান টকা পাওঁ আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেৰে জনাম। আপোনালোকে গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'ত।